স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। এইমাত্ৰ চাকি গা পা ধুই চাকি দি ধূপ দি আজৰি হ'লোঁ আৰু মই সদায় চাকি জ্বলালে বাহিৰতো এডাল ধূপ দিওঁ। ভাল লাগে, গোটেই ঘৰটো যেতিয়া গোন্ধাই থাকে ন, এটা পজিটিভ ভাইবছ আহে, ভাল লাগে মুঠতে। মই সদায় বাহিৰত এডাল দিওঁৱে, মানি প্লেণ্টটোৰ তলতে দি দিওঁ, এনেই আৰু মনটো ভাল লাগে। এতিয়া আপোনালোকে কি কৰি আছে বাৰু কমেণ্টত জনাবচোন। মই চব কাম বন কৰি আজৰি হ'লোঁ। ভাত মায়ে বনাই আছে। এইয়া এই তোক দেখাই দিছোঁ আকৌ, এইফালে চা, এইফালে চা, এইফালে চা। মইতো দিয়ে দিম আৰু অবভিয়াছলি। গুড মৰ্ণিং কৈ দিয়া চবকে। ভালনে? মোৰ ভালেই কৈ দিয়া। ভিডিঅ' চাইছানে সুধাচোন। তাৰপিছত আমি এতিয়া যাবলৈ ওলাইছোঁ, তাতে যাম। এতিয়া আমি যাবলৈ ওলাইছোঁ মৰাণ। আকৌ মৰাণ যাওঁ। আপোনালোকে ভাবিছে চাগে যে অকল মৰাণ গৈ থাকে। একচুৱেলি মানে আমাৰ এই কাব্যা বেটীৰ বাৰ্থডে পাইছেহি। হেপী বাৰ্থডে পাইছেহি কৈ দিয়া। তাকে অলপ বাৰ্থডে শ্বপিং কৰিবলগীয়া আছে। মৰাণত যিহেতু বাও থাকে, বাও মানে শ্বপিং কৰিম বুলি কৈছে, সেইকাৰণে আজি মৰাণলৈ আহিছোঁ। আমি আমাৰ ড্ৰাইভাৰ যি আমাৰ কাব্যা আৰু মই আহিছোঁ। আজি এইকাৰণে বাৰ্থডে ড্ৰেছ এটা আৰু জোতা এযোৰ কিনিম বুলিয়ে মৰাণলৈ আহিছোঁ। মা যাব ডিব্ৰুগড়, তেওঁ যাব বেলেগ এটা কামত। আমি তিনিটা ওলাই আহিছোঁ। আজি মোৰ লগত কি কিনো আমাৰ কাব্যাৰ কাৰণে আপোনালোকক দেখাই আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই। বাই বাই। বাই বাই কৈ দিয়া। আমি ক'ত গৈছোঁ কৈ দিয়া। তুমি কোৱা আকৌ ক'ত গৈছোঁ, কাৰ ঘৰলৈ গৈছোঁ আমি। আমি ক'ত গৈছোঁ, গৈছোঁ কাৰ ঘৰলৈ গৈছোঁ। মৰাণ গৈছোঁ, চিম্পু ঘৰ গৈছোঁ। আৰু কি কিনিম আমি, কি কিনিম, কি কিনিম, বাৰ্থডে ড্ৰেছ কিনিম কৈ দিয়া। কৈ দিয়া মই এনেকুৱা ড্ৰেছ কিনিম কৈ দিয়া। ড্ৰেছ কিনিম। বাই বাই কৈ দিয়া। লাইক কৰিবা কৈ দিয়া। লাইক কৰিবা কৈ দিয়া। শ্বেয়াৰ কৰিবা। কমেণ্ট কৰিবা। ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ কৈ দিয়া। তোমাক আজি কি কি কিনি দিব লাগিব, কি কি কিনি দিব লাগিব তোমাক। এইফালে চাই দিয়া আকৌ, কিবা এটা কৈ দিয়া। আজি প্ৰথম তোমাক কিবা এটা ক'বলৈ দিছোঁ। কৈ দিয়া যিটো ক'ব লাগে। লাইক কৰিবলৈ আছে, কোৱা না প্লিজ। ইমান কথা কয় জানানে, এটা ক'বলৈ দিলে মানে নকয়। আৰু দদুৱে কি কিনি থৈছে তোমালে। পপন আৰু আজি কিনা যে খাবা নে তুমি চকতে খাবা। মুখত আঙুলি নখোৱাবা। আমি মৰাণ আহিলে মানে দদুৱে ইয়াত থাকে বুলি জানে যে বিৰাট এক্সাইটেড হৈ থাকে একদম। দদুৱে ক'লে আৰু একো নালাগে আৰু আইতাক আৰু দদুৱে কওক। আজি ফাৰ্ষ্ট টাইম ট্ৰাইপডটো দি কৰিছোঁ।
আহিলে অনলাইনৰ অৰ্ডাৰ দি থৈছিলোঁ ফ্লিপকাৰ্টত কালি পৰহি পালেহি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আমি ট্ৰাইপডত শ্বুট কৰিছোঁ ভাল লাগে নহ'লে একদম হাত বিষাই যায় লগতে মাইক এটাও দিছিলোঁ মাইক সেইটো বেয়া আহিলে ৰিটাৰ্ণ কৰিম বুলি ভাবিছোঁ বেয়াই আহিলে নে আমি ছেটিংছটো মিলাব জনা নাই এতিয়ালৈকে গম পোৱা নাই মানে কিবা মাত আহে কিন্তু মাতটো মানে কিবা আৱাজ এটা আহি থাকে নইজ এটা আহি থাকে মানে সেইটো কাৰণে সেইটো ইউজ কৰা নাই ঘূৰাই দিম চাগে হাজবেণ্ডে ভাবিছে কি ছেটিংছ কিবা মিলাব পৰা নাই নি বুলি তেওঁ ট্ৰাই কৰি আছে কিন্তু হোৱা নাই সেইকাৰণে ভাবিছোঁ ঘূৰাই দিম নেকি এখন দেখিছেনে এখন মৰাণৰ অইল মাৰ্কেট যিসকল মৰাণৰ নহয় তেওঁলোকক দেখাইছোঁ দেই ভাল লাগে মোৰ মৰাণলৈ আহি আমিও সৰুতে যিহেতু অইলৰ কলনীতে থকা ফাইনেলি বাহঁতৰ ঘৰ পালোহি আমি য'তে যাওঁ মোৰ মা ঘৰলৈ দুলীয়াজানলৈ যাওঁ লাগে বাহঁতৰ ঘৰলৈ আহোঁ ফাৰ্ষ্ট টাইম সিহঁতি মোক পাত্তাই নিদিয়ে অকল বেটীৰ লগতে লাগি থাকে তাইৰ লগত হেঁপাহ পলোৱাৰ পাছতহে আমাক পাত্তা দিব এতিয়া আমি অকলে অকলে বহি আছোঁ আৰু এইটো মতে হাই জ্ঞানদীপ হাই এইটো বেয়া একদম ভনীয়েকক পালে একদম বেলেগ আৰু ন আমি ৰেডি হ'লোঁ যাবলৈ এজনী বা মই মোৰ ফেমিলিটোৰ লগত ভালকৈ এদিন সকলোকে চিনাকি কৰাই দিম বাৰু এতিয়া আমি যিহেতু মৰাণ আহিয়ে থাকোঁ ইহঁতৰ ফেমিলিটোক এনি টাইম আপোনালোকে দেখি থাকিবলৈ পাবই মানে কি হয় ভিনদেউ নাথাকে বা ল'ৰাকেইটা সৰু হৈ আছে যিহেতু বজাৰ চজাৰ কৰিবলৈ তাই নোৱাৰে মানে আহিবলগীয়া হয় যিকোনো কামত মুঠতে অকল বজাৰ বুলি নহয় ভিনদেউ নাথাকে নে আহিবলগীয়া হয় মানে আমাৰ মৰাণত আৰু লগত কাব্যা বেটি এজনী আমাৰ কাব্যা আমি কি কিনিবলৈ যাওঁ কৈ দিয়া মোৰ বাৰ্থডে বজাৰ কৰিবলৈ যাওঁ বাই বাই বজাৰ কৰি আমি দেখাম দেই আমি কি বজাৰ কৰিম দেখাম দেই কৈ দিয়া দেখাম দেই ব'লা ঠিক আছে তেন্তে মৰাণলৈ যাওঁ বাই বাই আজি ৰেড কাব্যা ৰেড আপা ৰেড চব ৰেড আৰু পাপা ব্লেক মা ব্লেক পাপা মা ব্লেক তুমি কি কালাৰ পিন্ধিছা আৰু মোৰ ৰিবনো ৰেড কালাৰ আমি পাই গ'লো মানে এইভাগৰ কাপোৰ ইয়াত নিপিন্ধো বাৰু বিশালত মই লৈছোঁ বিশালত কেলৈ মই বোলো হাজবেণ্ডৰ মানে কাম এটা আছে বেংকত তেওঁ বেংকত সোমাব লৈছে আমি বেংকত কিমান দেৰি হৈ ঠিক নাই ন বাই মই প্লেনিং বনাইছোঁ আমিকেইটাই বিশালতে সোমাই টাইমটো পাছ কৰোঁ মই 3টামান বাজিলে চাগে তেতিয়া পালোহি মৰাণৰ পৰা এতিয়া বাহঁতৰ ঘৰতে আছোঁ অলপ দেৰিকৈ যাম আহি অলপ ফ্ৰেছ হৈ চাহ তাহ খাই ল'লোঁ চাহ তাহ খাই এতিয়া তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ কি কিনো আনিলোঁ অথনি কৈছিলোঁ বিশালত সোমালে বস্তু নিকিনো বুলি ক'লেও বহুত বজাৰ হৈ যায় তথাপিও আজি বহুত বাছি বস্তু আনিছোঁ
তাকে বিশেষ বজাৰ কৰা নহ'ল দেই তাই আমাৰ ছোৱালীজনী টিকলিয়ে আমনি কৰিলে অলপ আমনি মানে কি তাইও আমনি পালেগে আৰু গৰমত তেনেকৈ কন্দা মেলা নাই কৰা বাৰু ঘৰলৈ যাওঁ বুলি তেনেকৈ হেৰি কৰিলে সেইটো কাৰণে বৰ বিশেষ বজাৰ কৰা নহ'ল তাইলৈ কাপোৰ কিনাই নহ'ল ড্ৰেছ অকল জোতা এযোৰ লৈ মেলি আমি আহি দিলোঁ এতিয়া তাকে কি আনিলোঁ দেখাওঁচোন মাইকী মানুহৰ জানেই আৰু অফাৰত থকা বস্তু আনো এয়া জাৰ দুটা আনিছোঁ জাৰকেইটা কিমান লৈছে 69কে লৈছে দুটা 69কে দুটা আনিছোঁ জাৰ মানে নথকা নহয় আনিছোঁ কি হয় সকাম নিকাম বা কিবা পাতিলে মানে জাৰ বহুত বেছি দৰকাৰ হয় এইকেইটা ভৰাই থৈ দিম কিবা পাতিলে মানে উলিয়াম আৰু স্কট ব্ৰাইট দুটা আনিছোঁ বাচন ধুবলৈ এয়া বটল এটা আনিছোঁ মোৰ কাৰণে বিশেষকৈ মোৰ কাৰণে আনিছোঁ দেই এইটো তাৰপাছতে আৰু কি আনিছোঁ টিকলিয়ে খাবলৈ এয়া কাজু বাদামৰ পেকেট এটা আনিছোঁ এয়া বটল এটা আনিছোঁ এইটো কিন্তু বায়ে আনিছে দেই হাতৰ ল'ৰাকেইটালৈ আনিছে আৰু আপাইকে আমাৰ টিকলিক এই বেগটো কিনি দিলে ইমান ধুনীয়া লাগিছে ন সৰুলা বস্তু ইমান মৰম লাগে এইটো লৈছে 199 এটকা কম আৰু মজা লাগিছে ময়ো ল'ব পাৰিম এইটো আৰু বাই ল'লে এটা মই নহয় দেই এইটো বাই ল'লে এটা টপ ধুনীয়া লাগিছে ময়ো পাম পিন্ধিবলৈ মাজে মাজে আৰু এনেকুৱা বাৰ্বন বিস্কুট আমাৰ টিকলিয়ে নিজে লৈ আনিছে এইকেইটা দুটা আৰু এনেকুৱা বাথৰুমত লগাবলৈ এয়াৰ ফ্ৰেছনাৰ আনিছোঁ দুটা পেকেট আৰু বাহঁতৰ ঘৰত টিকলা এটা আছে তাই স্পৰ্টিং আনিছে তাৰ কাৰণে আৰু এয়া হেয়াৰ বেণ্ড আমাৰ টিকলিৰ কাৰণে তাৰপিছত এয়া এটা আৰু এইযোৰ বাৰ্থডেত পিন্ধিবলৈ এযোৰ জোতা আনিছোঁ তাইৰ কাৰণে দোকানৰ পৰা কিন্তু পিন্ধি আহিছে আকৌ দেই এইযোৰ কিন্তু ড্ৰেছ কিনা নহ'ল এখনত সোমালোঁ আৰু এখনত সোমাম বুলি ভাবিছিলোঁ কিন্তু আমাৰ কৈছিলোঁ তাই আৰু দুটা এইকেইটা অফাৰত আছিলে দেই 99ত দুটা ভাল লাগিলে বস্তুকেইটা সেইটো কাৰণে লৈ আহিছোঁ 2 hours later কেনেকুৱা লাগিছেনো কুৰ্তিটো আজি বহুত দিন হ'ল অৰ্ডাৰ দিয়া আজি আহিলে ফ্লিপকাৰ্টত দিছিলোঁ মই যিহেতু মৰাণলৈ গৈছিলোঁ সেইকাৰণে ওচৰতে আমাৰ আপাজনী ঘৰ যে আপা ঘৰতে দি থৈ দিবলৈ ক'লোঁ মোৰ কিন্তু ভাল লাগিছে দেই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব